কৃষ্ণাঙ্গী নৈব্যাস ব্লগ। আজি মই আপোনালোকক ফ্ৰিজৰ কভাৰ দেখাব যাইছো। গাইজ, এই বস্তুটো আপোনালোকক এতিয়া মই দেখাব যাই আছো। বলক, এইটো হৈছে এইটো ফ্ৰিজৰ কভাৰ হয়। এইখন হয়গে ফ্ৰিজৰ ওপৰৰ পাৰা হয়গে কভাৰ। এইখন যদি আমি ফ্ৰিজৰ ওপৰৰ পাৰি দিওঁ তে ধূলি বালিবোৰ নপৰে। এইকেইখন আমি ফ্ৰিজৰ ভিতৰত পাৰিব লাগিব। 1 2 3 4 এইখন 4 পিচেছ আছে। আপোনালোকক এতিয়া মই লগাই দেখাম। বলক, প্ৰথমতে মই এইবোৰ বস্তুবোৰ ওলাই ল'ম আৰু তাৰপিছত মই ফ্ৰিজৰ কভাৰবোৰ লগাই দিম। এইখন এতিয়া মই আপোনালোকক লগাই দেখাম। এইবোৰ পাৰিলে ধূলি বালিবোৰ নালাগে ফ্ৰিজত। এখন পাৰা হৈ গ'ল আমাৰ, আৰু সেনেকে আমি কৰি যাম। আৰু এখন পাৰা হৈ গ'ল আমাৰ। এইখনো পাৰিছো আমি। এইখনো পাৰা হৈ গ'ল। এতিয়া আমি বস্তুবোৰ ভিতৰত থব পাৰা হৈ গ'লো। এতিয়া আমি কভাৰখন ফ্ৰিজৰ ওপৰত পাৰি দিম, নহ'লে ফ্ৰিজৰ ওপৰৰ পৰা ধূলি বালিবোৰ পৰি থাকে আৰু আমাৰ ফ্ৰিজটো লেতেৰা হৈ যায়। এতিয়া আমাৰ ফ্ৰিজটোৰ কভাৰ লগোৱা ৰেডি। হাই গাইজ, মই আপোনালোকক মোৰ ভণ্টিৰ লগত চিনাকি কৰাব যাইছো। এই নাম হয়গে নব্যা। নব্যা ইমান কিউট হয় ন ফ্ৰেণ্ড? চাওকচোন আপোনালোকে, এইজনী মোৰ ভণ্টি। দিয়া গাইজক হাই কোৱা। তাই হাই ক'ব পৰা হোৱা নাই, তাইৰ দাঁতে গজা নাই। তাই 6 মান্থ চলি আছে এতিয়াই। আৰু আমাৰ চেনেলটোৰ নাম হয়গে কৃষ্ণাঙ্গী নৈব্যাস ব্লগ। মোৰ নাম হয়গে কৃষ্ণাঙ্গী আৰু এই নাম হয়গে নৈবা, যোনটো আমাৰ চেনেলৰ নাম। এইটো নৈবা। আপোনালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগে তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।